দিছোঁ মই অন কৰি। মাজে মাজে অলপ কষ্ট কৰি দিবা। পুৰা চিধা চিধি আৰু তেৰা বেকা একো যাব লগা নাই। আজি আমি গুৱাহাটীত এটা এই তেনেকৈ মিলাই দিবা অঁ সেইটোত যেনেকৈ দিছিলা। অঁ সেইটো হ'লে ভাল হয় ন। অঁ পোন্ধৰশ 31 টকা তোমাৰ তাতে ক্ৰেডিট হিচাপে লিখা আছে। নাজানো ক্ৰেডিট ফৰ কিবা লিখা আছে। কোনোবাই হেৰি কৰিব হৈছে চাগে এই বিলৰ পইচা থাকে চাগে। অঁ চাগে কোনোবা মানুহ আছে বিল মাৰিব। অঁ সেইটো সেই IOCৰ ফালৰ পৰা তোমাৰ মানুহ বহুতে কম এয়া মানে সেইটো কাৰণে মানে আৰামত ভিডিঅ' বনাই থাকিব পাৰা। শান্ত এৰিয়া একদম। আৰু সেই ধুনীয়া যে এপাৰ্টমেণ্টবিলাক আছে ডাঙৰ শ্ৰীনগৰ বুলি কয়। অঁ আৰু সেই চবতকৈ বঢ়িয়া এই নাৰেংগীৰ যে সেই কেন্দ্ৰীয় বিদ্যালয় সেই মিলিটেৰী এৰিয়াৰ ফালে আছে। ভিডিঅ' চাব নিদিয়ে। মই নাজানো দিয়ে নে নাই। তাতে ফটো উঠাই দেখোন বহুতে। ভিডিঅ' চাব নিদিব চাগে। নাজানো ন। এইখন বৰঠাকুৰ কোন? আইতা যে হেৰি আনিব আহিছিলে যে ইয়াতে বিহু হয়। এইখিনিত বিহু পাতে। দিব পাৰিব এতিয়া। মই মানে কি ভাবিছোঁ ধৰা বেলেগে ভবাইতো জীৱনে বনাই থাকোঁ। মই কিন্তু এনেকৈ মইতো ডেইলি বেছিছত ওলাওঁৱেই। ওলাওঁতে কেমেৰাটো অন কৰি দিম, দি পেলাই মই ক'ত গৈ থাকোঁ এনেই দেখাই থাকিম আৰু গুৱাহাটীৰ এইটো এৰিয়া এইটো এৰিয়া এনেকুৱা হয় এইফালে এনেকৈ যায় এনেকুৱা মানে ডেইলি বনাই থাকিম আৰু মইতো ডেইলি ওলাওঁৱেই। এয়া মই আজি হাজো যাওঁ। এই নদী ন নদী নে কি এইফালে নদী ওলাবতো। গম নাপায় ইমান এটা এইখিনিত পায়।
এইফালে তুমি আকৌ সেই নুনমাটিৰ পৰা আকৌ চান্দমাৰিলৈ ঘূৰি আহিব লাগিব এটা যে ওলাই যে তোমাৰ হেৰি যে ইঞ্জিনিয়াৰিং ইনষ্টিটিউট অফ দিল্লী সেইটো বেলেগ থাকে ন সেইটো ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ কাষে কাষে কৃষ্ণনগৰলৈ যে এটা ওলাই অঁ এটা ৰাস্তা আছে বাৰু সেইটো কোনফালে বোলে চাব লাগিব ৰ'বা বঢ়িয়া ৰাস্তা অঁ এইফালে কেন্দ্ৰীয় বিদ্যালয় পাম আৰু আগত গ'লে কোনফালে এই তলফাল দি ওপৰত নাযাবা ওপৰত কি আছে বাৰু ওপৰত নাজানো এনেই এইফালে তলফাল দি যায় সেইফালে কৰিব পাৰা তুমি সেইবিলাকত ৰখি লৈ এই আহিম ৰ'বা আজি মানে এনেই এতিয়া হেৰিয়ে কৰোঁ অঁ চাই মানে চালা এইখিনি জেগাখিনি সেইবিলাক মানে চাই ল'ব আজি অঁ আজি মানে ব্লগিংটো আমাৰ হেৰি আৰু ট্ৰেভেল ব্লগ অঁ নাই জেগাখিনি ধুনীয়া নে এইখিনি বঢ়িয়াকৈ ভিডিঅ' কৰিব পাৰা তুমি হ'ব আজি অঁ উজান বজাৰ হৈ অকলা বুলি হয় নুনমাটি যোৱাৰ ব্লগ অঁ বেছিকৈ গৈ আমি নুনমাটি ওলাম ন অঁ নুনমাটি ওলাম এইফালে অঁ এইখিনি চান্দমাৰি ওলাব পাৰি অঁ পাৰি চান্দমাৰি ওলাব পাৰি এতিয়া নুনমাটি ওলাই যাওঁ অকল সেইফালে বাইক যাব নোৱাৰে চাগে কোনফালে ওলাই মানে মই সেইফালে যে ইয়াতে পৰীক্ষা দিব আহোঁতে সেই ল'ৰাকেইটাৰ লগত গৈছিলোঁ ন সেইফালে মানে অলপ এই ৰাস্তাটো অলপ বেয়া সেইটো কাৰণে আমি খোজকাঢ়ি গৈছিলোঁ এতিয়া নুনমাটি ওলাম আমি চিনি পোৱা ন অঁ তোমালোকে ইফালেদি গৈ পেলাই পৰীক্ষা দিব গৈছিলা নেকি অঁ এইফালেদি পৰীক্ষা দিব গৈছিলোঁ আমাৰ যে হেৰিত পৰীক্ষা হৈছিলে যে আৰ্মি কেম্পত যে আৰ্মি কেম্পত নহয় তেতিয়া নহয় এইফালে কেন্দ্ৰীয় বিদ্যালয়ত মোৰ পৰীক্ষা হৈছিলেতো কিহৰ পৰীক্ষা এই 12ৰ পৰীক্ষা এইখন কেন্দ্ৰীয় বিদ্যালয় এইখন এইখনত মাইনাৰ কাৰণে দিছিলোঁ তুমি দেখা দিয়া অঁ এইখন আমি মাইনাৰ কাৰণে দিছিলোঁ সেই গোটেই ST আৰু ST সবাই পাইছিলোঁ জেনেৰেল এটাও নাই পিকনিক স্পট আছে বোলা আছে চাগে নাজানো থাকে যদিতো ভালেই আৰু সেইফালেও গেট আছে দেখোন এখন এইফালে এনে নুনমাটি ওলোৱা এইফালে অঁ এইফালে মানে তোমাৰ জেনেৰেল কাষ্টে বহুত কমেই পায় বেছিভাগ ৰেলৰ মানুহ তাৰপিছত SC আৰু ST সেইটো কাৰণে খঙতে আৰু পিছত আৰু দিয়া নাই আৰু এতিয়াতো আৰু সুবিধা হ'ব খেলা চলি আছে চাগে ইয়াতে সৰু খেলা এনেকৈ গৈ থাকোঁ যামো কম দেখোন সোনকালে পায় বহুত কম যাম ইয়াতে সময়ো বাছি যামো নাপালে আৰামত আহিব পাৰিব এইখন নুনমাটি পাতি তোমাৰ ইয়াতে আছিলে ন অঁ দেখা দিবা তুমি যে ইহঁতে ইউনিফৰ্ম পিন্ধিটো আছে এক্সিডেণ্ট নিদিয়া মানে বহুত কম সময়তে নুনমাটি যাব
অঁ তুমি এতিয়া গম পালে মানে তুমি ঘৰ ফালেদি ওলাই গুচি যাব পাৰিবা অঁ বঢ়িয়া তোমাৰ মানে সময়ো কম যাব পেপাৰ মিল ইফালে আছিলে নেকি ইফালে অঁ কেমেৰা হেৰি কৰিব পাৰেতো অঁ হেৰিতে লৈ ল'বা এইফালে এনেকৈ লৈ পেলাই ক'ত এইখিনি মানে মোবাইলটো লৈ ল'বা অঁ না আমি ভিতৰলৈকে নাযাওঁ ন গেটখনহে আপুনি অঁ এই 12 মিনিটৰ কৰিছোঁহে পাতা কুটা কৰা কৰোঁতে এনেই গৈ থৈ 5 মিনিটৰ মানে হ'ব নেপালী চব বুলি কয় অঁ নেপালী চব বঢ়িয়া ৰাস্তা পালোঁ কিন্তু অঁ এইফালে ধূলি বহুত অকল সেইটো দিগদাৰ এইখিনিত ঘৰ পাব হ'লে ভাল কিন্তু জেগাটো ভাল অঁ এয়া পেপাৰ মিলৰ এয়া চাগে কিবা নেকি অঁ অনুৰাধা চিনেমাখন এই বাওঁফালে এইটো দেখাব পাৰা এই খাৰঘুলি নুনমাটি পথ ৰাস্তাটো দেখাই দিয়া 7 এইটো লিখা আছে যে খাৰঘুলি নুনমাটি পথ কিমান আছে 7.40 কিলোমিটাৰ অঁ গম পালোঁ এতিয়া দেখাই আছে ফুড কৰ্পৰেশ্যন কিবা কিবি এনেকুৱা অফিচবিলাক আছে সেইবিলাক অলপ দেখাব পাৰিবা মানে আমি হেৰি আৰু ট্ৰেভেল কৰে যে সেনেকুৱা কিবা মিঠাই চিঠাই খাম আমি লৈ যাম ঘৰলৈকে এইটো মন্দিৰ তুমি কি নদীৰ পাৰৰ ৰাস্তাটো দি প্ৰথমবাৰ আহিলা নেকি অঁ উঠাইছোঁ